আমাৰ এওঁ যে চব্জি কাটাত একেবাৰে উস্তাদ। চাওকচোন কোমোৰাটো যে ইমান ধুনীয়াকৈ সৰু সৰু মিহি মিহি গোটেইকেইটা টুকুৰা সমান সমান চাইজৰ হৈছে। সঁচা ক'ব গ'লে ময়ে তেনেকৈ কাটিব নোৱাৰোঁ। আহক তেন্তে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। আজি বনাব লৈছোঁ কোমোৰাৰে সৰু মিছা মাছ। এয়া হাজবেণ্ডে কাটি দিছে কোমোৰাটো আৰু কেৰাহীত অলৰেডি বহাই দি কিনে জিৰা ধনিয়া ৰঙা জলকীয়া গুড়া নিমখ হালধি দি দিলোঁ। বনাবলৈ একেবাৰেই সহজ, সকলোৱে প্ৰথমে জানে। অকণমান ভজা হোৱাৰ পিছত এয়া আদা আৰু নহৰু পেষ্ট দিছোঁ। মই মাছটো আগতীয়াকৈ ভাজি ল'লোঁ আৰু মাছ ভজাটো বেছি ভিডিঅ' কৰা নহ'ল। এই অকণমান বিলাহী দি দিলোঁ। এয়া মই আগতীয়াকৈ ভাজি ৰখা সৰু মিছা মাছখিনি চব্জিখিনি দি দিছোঁ। এতিয়া অকণমান লৰাই চৰাই দিলে 5 মিনিটৰ ভিতৰত আমাৰ কোমোৰাৰে সৰু মিছা মাছৰ আঞ্জা ৰেডি হৈ যাব। এতিয়া এয়া অকণমান ফ্ৰাই হোৱাৰ পিছত মই পানী দি দিম। আচলতে মোৰ ইমান যোগ্যতা হোৱা নাই যে মই আপোনালোকক কিবা ৰেচিপি শিকাব পাৰোঁ। ইমানখিনি জানো যাতে মোৰ ঘৰৰ মোৰ পৰিয়ালবৰ্গক মই এসাঁজ ধুনীয়াকৈ বনাই খুৱাব পাৰোঁ। বাছ ইমানলৈ মোৰ ৰন্ধা বঢ়া সীমাবদ্ধ। এয়া একেবাৰে শেষত অকণমান চেনি দিলোঁ। চেনিটো দিলে টেষ্টটো বেলেঞ্চত থাকে। পানীলাও আৰু কোমোৰাৰ চব্জিবোৰ অকণমান সেৰেঙা লাগে যে সেই টেষ্টটো আৰু চেনি দিয়াৰ পিছত নাথাকে, টেষ্টটো ভাল হয়। এয়া আমাৰ ৰেডি হৈ গ'ল সৰু মিছা মাছৰ সৈতে কোমোৰাৰ আঞ্জা। কোনে কোনে মিছা মাছ খুব ভাল পায় খাই কিনে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আজিৰ থালখনত আছে দাইল, ভেন্দি আৰু আলু ভাজি, অকণমান ধনিয়া পাত বটা, ৰৌ মাছৰ ভাজি এটুকুৰা, লগত মিছা মাছ অকণমানো ভাজি দিছোঁ আৰু এয়া মিছা মাছ কোমোৰাৰে আঞ্জা। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। কুশলে মংগলে থাকিব। আকৌ লগ পাম। বাই।